হাই ফ্ৰেণ্ডছ, আজি মই লোকেল মুৰ্গী মাংস একেবাৰে ঘৰুৱা পদ্ধতিত বনাব লৈছোঁ। এই মুৰ্গী মাংসখিনি মই আগতীয়াকৈ ভালকৈ ধুই ৰাখিছোঁ। ইয়াতে মই 4টা পিঁয়াজ এনেকৈ কাটি লৈছোঁ, 2টা আলু এনেকৈ মাজতে ফালি লৈছোঁ। মিক্সাৰত কেইফুটামান নহৰু, অকণমান আদা আৰু এটা পিঁয়াজ পিচি লৈছোঁ। এতিয়া গেছটো অন কৰি কেৰাহী এখন বহাই ইয়াতে মই জোখমতে মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হৈছে, ইয়াতে মই কাটি থোৱা আলুখিনি দি দিছোঁ। আলুখিনি ৰঙাকৈ এনেকৈ ভাজি ল'লোঁ। সেইখিনি তেলতে মই 2খিলা তেজপাত দি দিছোঁ আৰু কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি অকণমান লৰাই লৈছোঁ। ইয়াতে এতিয়া মুৰ্গী মাংসখিনি মই দি দিছোঁ। এইখিনি অকণমান লৰাই লৈছোঁ। ইয়াতে আগতীয়াকৈ পিচি ৰখা আদা, নহৰু, পিঁয়াজখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ব লাগিব। ইয়াতে মই এতিয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ। আধা চামুচমান হালধি গুড়া দিছোঁ। আধা চামুচমান জিৰাৰ গুড়ি দিছোঁ। আধা চামুচমান ধনিয়া গুড়িও দিছোঁ। এই আটাইখিনি ভালকৈ মিলাই ল'ব লাগিব। ইয়াতে অকণমান চেনি দিছোঁ আৰু এতিয়া এইখিনি ভালকৈ লৰাই 2 মিনিটমানৰ কাৰণে ঢাকন দি থৈছোঁ। 2 মিনিটমানৰ পিছত 1 চামুচমান টমেটো চচ দি দিছোঁ। এইখিনি ভালকৈ লৰাই লৈছোঁ। এতিয়া আকৌ কম গেছত 2 মিনিটমানৰ কাৰণে ঢাকন দি থৈছোঁ। 2 মিনিটমান পিছত ইয়াতে মই খুন্দি থোৱা গৰম মছলাখিনি দি দিছোঁ আৰু ভাজি থোৱা আলুখিনিও দি দিছোঁ। 5 মিনিটমানৰ কাৰণে ঢাকন দি থৈছোঁ। 5 মিনিট পিছত এই মুৰ্গী মাংসখিনি মই এতিয়া ভালকৈ লৰাই দিছোঁ। মাংসখিনি ভাজা প্ৰায় হৈ গৈছে। ইয়াতে মই এতিয়া জোখমতে পানী দিছোঁ। ইয়াতে মই আধা চামুচমান বাটাৰো দি দিছোঁ। এতিয়া কম গেছত 10 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। আনপিনে মিক্সাৰত মই 5টা কেঁচা জলকীয়া লৈছোঁ, 1 চামুচ গোটা জালুক লৈছোঁ, অকণমান পানী দি এইখিনি পিচি ল'ম। এইখিনি এনেকৈ পিচি ল'লোঁ। এতিয়া 10 মিনিট পিছত চিকেনখিনি উতলি আহিছে। ইয়াতে এতিয়া পিচি থোৱা জালুক আৰু জলকীয়াৰ পেষ্টটো দি দিলোঁ। এতিয়া আকৌ কম গেছত 10 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 10 মিনিট পিছত মাংসখিনি সিজিছেনে নাই চাওঁ। চিকেনটো ধুনীয়াকৈ সিজি গৈছে। ঘৰুৱাভাৱে বনোৱা মোৰ এই মুৰ্গী মাংসখিনি ৰেডি হৈ গ'ল। বাতি এটা তেনেকৈ মই উলিয়াই ল'লোঁ। এই মুৰ্গী মাংসৰ জোলটো গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগত বা পোলাওৰ লগত খাবলৈ কিন্তু বহুত বেছি ভাল লাগে। আজিৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই।